নমস্কাৰ জনাই পোনপ্ৰথমে মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মোৰ ফালৰ পৰা জন্মাষ্টমী আপোনালোকলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতুকে জন্মাষ্টমী আৰু সেয়েহে আমাৰ ওচৰতে থকা এটি মন্দিৰলৈ আমি যাবলৈ ওলাইছোঁ আৰু সেই মন্দিৰটোত আজি জন্মাষ্টমীটো বহুত ডাঙৰকৈ উদযাপন কৰা হয়। শ মানুহ আহে আৰু তালৈ আমি যাবলৈ মা আৰু মই ধুনীয়াকৈ ৰেডি হৈছোঁ। এয়া মা আৰু ভণ্টি যাবলৈ সাজু হৈছে। আমি আহি পালোঁ আৰু এইখন গেটখনেদি ধুনীয়াকৈ ভক্তসকলক আগবঢ়াইছে। আমি অহা মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰ আৰু ইমান মানুহ সমাগম দেখিছানে। ইফালে আকৌ আমাৰ মায়ে শৰাই আগবঢ়াবলৈ সাজু হৈছে আৰু ইয়াত ধুনীয়াকৈ শৰাই আগবঢ়াই আছে। এইবিলাক দেখিছানে। আৰু আমিও অলপ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত প্ৰণাম জনালোঁ আৰু এতিয়া প্ৰণাম জনাই আমি মন্দিৰ মণিকূটলৈ যাবলৈ সাজু হৈছোঁ। দেখিছানে ইমানবিলাক মানুহ, ইমান ৰ'দ আৰু দেখিছেনে এইফালেও ভক্তবান ৰাইজবিলাকে ধুনীয়াকৈ চাকি জ্বলাইছে। চাওকচোন ইমান ধুনীয়া লাগিছে যে। আৰু এইফালে আমি আহি কিনে নৈবতৰ যোগাৰবিলাক এইবিলাক কমিটি মানুহবিলাকক দি দিলোঁ আৰু ইফালে আকৌ ককাসকলে কুপনৰ বুট প্ৰসাদ দিবলৈ ধুনীয়াকৈ বান্ধি আছে। এয়া কল, এয়া বুট আৰু ইফালে মানুহ সমাগম। এতিয়া আমি মণিকূটত শ্ৰীচৰণত সেৱা ল'বলৈ গৈ আছোঁ আৰু এইবিলাক দেখিছা কিমান মানুহ। এতিয়া লাইনত আছোঁ আমি, চাওকচোন। কিছু সময় অন্তত ভগৱান শ্ৰীচৰণত সেৱা গ্ৰহণ কৰিলোঁ। সেৱা গ্ৰহণ কৰি আকৌ ইফালে দিছে নিৰ্মালী আৰু ফুট। পুৰোহিত কেইজনৰ ওচৰলৈ গৈ ধুনীয়াকৈ আমি ফুট আৰু নিৰ্মালী গ্ৰহণ কৰিলোঁ। নিৰ্মালী গ্ৰহণ কৰা ইফালে আকৌ দেখিলোঁ যে দিহানামৰ প্ৰতিযোগিতা হৈছে। আপোনালোকে চাওকচোন। আয়তীসকলে ধুনীয়াকৈ নাম প্ৰসংগ কৰি আছে আৰু ইয়াকে অলপ সময় চাই আৰু ইমান যে দৰ্শক, ইফালেও মানুহ সিফালেও মানুহ ৰ'বলৈ ঠাই নোহোৱা হৈ গৈছে আৰু এইবিলাক দেখিছেনে ইমানবোৰ দৰ্শক। আৰু কিছু সময় পিছত আমি মা আৰু মই ধুনীয়াকৈ চাহ খাবলৈ বুলি বহি ল'লোঁ আৰু এয়া মায়ে গৰমত থাকিব পৰা নাই, পুৰা বিচি আছে আৰু এই ৰুমালখন হৈছে বিচনী আৰু ইমান গৰমত আৰু চাহ খাম এতিয়া। একো নাই, দিছে যদি খাবতো লাগিবই ন। এয়া ধুনীয়াকৈ চাহ এটা খাই লৈ ইফালে আকৌ ভোক দিয়া গম পাইছোঁ। ভোক নাখালে ক'ত হ'ব। এয়া ভোক খাবলৈ লাইন পাতিবলৈ গৈছোঁ আৰু ইফালেও মানুহ সিফালেও মানুহ, গোটেই মানুহে মানুহ। তাৰমানে একদম মানুহ নাথকা ঠায়ে নাই, কেওফালে মানুহে মানুহ। আৰু লাইন পাতি থকাৰ কিছু সময়ৰ পিছত এয়া আমি ভোগঘৰত প্ৰৱেশ কৰিলোঁ আৰু এইবিলাক ভোগ খাবলৈ মানুহ ইমান পৰিপাটিকৈ বহিছে আৰু কমিটিখনৰ মানুহ এই জেগাতে ধন্যবাদ দিব লাগিব, কাৰণ ইমান ধুনীয়াকৈ এই পৰিৱেশটো ইমান ধুনীয়া কৰিছে। শৃংখলাবদ্ধভাৱে একদম ক'তো হাই কাজিয়া ক'তো একো নাই আৰু এনেকৈ বহি থাকোঁতে এয়া আহি পালে পায়স আৰু পায়স খাই দেখিলোঁ ইফালে আহিছে চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী। আৰু আমাৰ পিছতে আকৌ গাঁও অঞ্চলৰ কণ ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ কৃষ্ণ নৃত্য নাচিবলৈ আৰম্ভ কৰিলে আৰু দেখিছেনে এইজন হৈছে কৃষ্ণ। ইমান ধুনীয়াকৈ যে নাচিছে। এইকেইটা হৈছে গোপিনী আৰু আপোনালোকে কৃষ্ণ নৃত্যটো ধুনীয়াকৈ উপভোগ কৰক।
ইফালে আমি ঘৰলৈ যাবলৈ ওলালোঁ। মোৰ ভিডিঅ'টো মোক কথা কওঁতে বহুত ভুলভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে আপোনালোকে মই একদমেই বেয়া নাপাব। আৰু মোৰ কোনখিনি কি ভুল হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিয়ে, আৰু অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা। এতিয়ালৈ বাই বাই।